নমস্কাৰ ফাকুৱা আৰু পবিত্ৰ দৌল উৎসৱৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো। আজি আপোনালোকে যদি ফাকুৱা বা হোলি খেলিছে তেনেহলে এই ভিডিওটো আপোনালোকৰ বাবে। ফাকুৱাৰ ৰংবোৰত যেহেতু কেমিকেলছ থাকে গতিকে এই ফাকুৱাৰ ৰং মুখত লগোৱাৰ ফলত যাতে আমাৰ মুখৰ ছালখনত কোনো ক্ষতি সাধন নহয় তাৰ বাবে আপোনালোকে দুটা কাম কৰিব। ফাকুৱা খেলি আহি আপোনালোকে ঠাণ্ডা পানীৰে ভালদৰে মুখখন ধুব, তাৰ পিছত ফ্ৰিজৰ পৰা এটুকুৰা বৰফ উলিয়াই ল'ব আৰু বৰফ পিছ লাহে লাহে গোটেই মুখখনত 10 মিনিট মান লগোৱাৰ চেষ্টা কৰিব। তেতিয়া কি হয় আমাৰ মুখৰ স্কিনখন যদি গৰম হৈ গৈছে বা কিবা ইনফ্লেমেশ্যন হৈছে তেতিয়া হেবোৰ কমোৱাত সহায় কৰিব। তাৰ পিছত আপোনালোকে এটা পেষ্ট বনাই ল'ব। পেষ্টটো বনাবৰ কাৰণে আপোনালোকে অলপমান দৈ ল'ব, অলপমান এল'ভেৰা জেল ল'ব, কেইটোপালমান আপোনালোকে গোলাপ জল ল'ব আৰু কেইটোপালমান আপোনালোকে নাৰিকলৰ তেল ল'ব। গোটেইখিনি ভালদৰে মিক্স কৰি 10-15 মিনিটৰ কাৰণে ফ্ৰিজৰ ভিতৰত ভৰাই থ'ব। যেতিয়া এই বস্তুখিনি ঠাণ্ডা হৈ যাব, ঠাণ্ডাই গোটেই মুখখনত আপোনালোকে প্ৰলেপ লগাই অলপ দেৰি 20 মিনিটমান বহি থাকিব। তাৰপিছত লাহেকৈ ঠাণ্ডা পানীৰে মুখখন ধুই দিব। এই বস্তুখিনি লগালে যদি আমাৰ স্কিনত কিবা ক্ষতি সাধন হৈছে সেইখিনি কমোৱাত বা আমাৰ ইনফ্লেমেশ্যন যদি হৈছে, মুখখন যদি গৰম হৈ গৈছে সেইখিনি কমোৱাত সহায় কৰিব। আশা কৰোঁ মোৰ ভিডিওটো চাই আপোনালোকে উপকৃত হ'ব আৰু ভিডিওটো চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ।